এয়া মোৰ কাহিনী, এক আধৰুৱা প্ৰেম কাহিনী। এয়া কলেজৰ 5th ছেমিষ্টাৰৰ কথা। নপঢ়ো বুলি ভাবিও মই অজানিতে প্ৰথমবাৰ তাৰ প্ৰেমত পৰিলোঁ। মই বহুত আশাবাদী আছিলোঁ তাক লৈ, কিন্তু মোৰ সেই আশা সি এদিন নিৰাশালৈ ৰূপান্তৰ কৰিলে। সি মোক ভাল পোৱা নাছিল, তাৰ মোক কেৱল ভালহে লাগিছিল। অভিযোগ নাছিল মোৰ তাৰ ওপৰত, কিন্তু মোৰ ভাল পোৱাৰ মৰ্যাদাখিনিহে মাথো তাৰ পৰা বিচাৰিছিলোঁ, যিটো নেকি মই নাপালোঁ। মানুহে কয় নহয়, প্ৰথম ভাল পোৱা ভুল মানুহৰ লগত হয়। কথাষাৰ সঁচা। আহক মোৰ এই আধৰুৱা প্ৰেম কাহিনীটোৰ আপুনিও সমভাগী হওক। ঐ ক্লাছ কৰিলি? নাই মই নকৰিলো। আজি ক্লাছ কৰি একদম বৰ লাগিলে বে। তুমি? বৌ কিবা এটা খাই হৈ যাব। বৌ ঐ মানসী শুনাচোন, তোমাৰ লগত কথা এটা আছিলে, আহা বাহিৰতে পাতোংগৈ। বা ইমান ফাষ্ট খোজ কাঢ়েনে? দেৰি হৈছে অ' মোৰ ঘৰলৈ। ব'লা মই তোমাৰ এইখিনিতে কথা এটা সোধো। বাৰু পিকনিক কি কৰিবা এতিয়া? পিকনিক জানো কি হয়, এতিয়া ঘৰ গৈ আলোচনা কৰিলেহে হ'ব। কিয় ক্লাছৰ পৰাতো যাবলৈ দিছে? ক্লাছৰ পৰাতো যাবলৈ দিছে বাৰু। বাৰু কিয় ৰখাইছিলা কোৱাচোন? যাবানে নাই এতিয়া পিকনিকলৈ? জানো কি হয়, এতিয়া ঘৰত আলোচনা কৰি চাওঁ মায়ে কি কয়। তোমাৰ নম্বৰটো দিয়া, ছাৰে কৈছে নহয় গ্ৰুপত এড কৰি দিবলৈ। লোৱা 90। নালাগে দিয়া, তুমিয়ে মাৰি দিয়া নহ'লে। এইটো লোৱা। দিয়া ঠিক আছে, মই তোমাক গ্ৰুপত এড কৰি দিম। যাওঁ নেকি এতিয়া মই? হাই। হেল্ল'। চিনি পাইছানে? নাই পোৱা নহয়, কোন হয় বাৰু? তুমি মোৰ নামটো দীপ বুলি ছেভ কৰা, তেতিয়া চিনি পাবা। চিনি পালোঁ, আজি কলেজত যে লগ পাইছিলোঁ। হওক দিয়া, চিনি যে পালা। গুড মৰ্ণিং। মৰ্ণিং। উঠিলা নহয়? উঠিলোঁ, তুমি উঠিলা? আজি কলেজ যাবানে? যাম, তুমি যাবা? তুমি যোৱাৰ আগত মোলৈ ফোন এটা কৰিবা। কিয়? কি ঠিক, তোমাক কোনোবাই বাটত উঠাইও লৈ যাব পাৰে ন। অত বছৰে মই কলেজলৈ অকলেই অহা যোৱা কৰিলোঁ, আজিহে মোক কোনোবাই উঠাই নিবনে? ঐ হ'ব দিয়া, এতিয়া কথা পাতি নাথাকো, কলেজলৈ দেৰি হ'ব, ওলোৱা। অ'কে বাই। ঐ ফ্ৰেছ হ'লানে তুমি? জাষ্ট। আৰু তুমি? হ'লেও দিয়া, আজি বহুত ভাগৰ লাগিছে অ'। হয় অ', এতিয়া শুওঁ দিয়া, কাইলৈ কথা পাতিম। শুৱা। গুড নাইট। ঐ মানসী। গুড মৰ্ণিং। মৰ্ণিং। ক্লাছ কৰিলা? কৰিলোঁ, তুমি? কৰিলোঁ, এটাহে ক্লাছ, বাকীবোৰ প্ৰেক্টিকেলে বৰ লাগে অ'। কেইটা বজাৰ পৰা ক্লাছ আছে তোমাৰ? মোৰ আকৌ 1:30 বজাৰ পৰা ক্লাছ আছে, সেইটো ক্লাছ কৰিয়ে ঘৰলৈ যামগৈ। ঠিক আছে দিয়া, তুমি যোৱাৰ আগতে মোলৈ ফোন এটা কৰিবা। হ'ব বাৰু দিয়া। ক'ত যোৱানো তুমি এতিয়া? ইহঁতকেইটাও এইকণতে আছে, মাতিছে, তাকে যাওঁচোন ফোন কৰি, কেলেনো মাতিছে। যোৱা, মোৰ প্ৰেক্টিকেল আছে এতিয়া, মই যাওঁ। ঠিক আছে, যোৱা তেনে। ঐ ফোন কৰিছিলি? ফুৰি আহিলি ন? আহিলোঁ আৰু দে। তই যে আজিকালি আমাক পাত্তাই নিদিয় নহয় অ', ক্লাছ থাকে মানে বহুত, আৰু প্ৰেক্টিকেলবিলাকো ইমান থাকে, একে মাথা গৰম হৈ যায় মানে। বাৰু ফুৰি আহিলি, আমালৈ কি আনিলি? দেচোন কি আনিলি? কিতাপ যিবোৰহে থাকে আনিছোঁ আৰু বহুত কিবা কিবি, জেগাই নাই আৰু। বাৰু ক্লাছ নাইকিয়া নেকি এতিয়া তহঁতৰ? নাই আমাৰ দেৰিকে আছে।
ক্লাছ নাই আমাৰ এতিয়া। দেৰটাৰ পৰা আছে ক্লাছ ন? অ 1:30ৰ পৰা আছে। বৌ যাওঁ এতিয়া। হ'ব বাৰু দে ঐ মানসী শুনচোন। ঐ তোমাক মাতিছে। ইহঁতকেইটা তাতে আছে মই দেখাই পোৱা নাইকিয়া তুমি যোৱা নহ'লে কিয় তুমি নোযোৱা নেকি এতিয়া? যাম অলপ পিছতকে যোৱা মই অলপ ৰৈ দিওঁ ইয়াতে। হ'ব দিয়া তেনেহ'লে কি হ'ল কচোন ক্লাছ কৰিলি? ক্লাছ কৰিলো এতিয়া ঘৰলৈ যাওঁ বুলি ভাবিছো তহঁতে নাযাওঁ নেকি যাম যাম। তোক যে মই ফোন কৰিছো তই যে উঠোৱাই নাই এনে মই গমেই নাপাওঁ ক্লাছ কৰি আছিলো যে হ'ব দে তই আমাক বাহাদুৰি হৈছে না পাত্তাই নিদিয় বাহাদুৰি হোৱা নাই কিয় যা যা মাতি আছে সি ৰৈ আছে যা গম পাইছো। গম পাইছো একো নহয় যা জাষ্ট ফ্ৰেণ্ডহে হয় আৰু আমি গম পাইছো। ফুৰিবলৈ যাওঁতেহে চিনাকি হৈছিলো এনেই চিনি নাপাওঁতো ন সি ৰৈ আছে ঐ ব'ল আমি কিবা এটা খাই লওঁগে ব'ল বল মই নেখাওঁ দেই মোৰ যাওঁগে দে ঠিক আছে ঐ তোমাক যে মই কথা এটা কম বুলি ভাবি আছো কি কথা কোৱাচোন কওঁ নে নকওঁ তাকে ভাবিছো কোৱা আকৌ কি কথা দেৰি হৈছে পিনে মায়েও ফোন কৰি আছে হ'ব দিয়া নহ'লে এতিয়া নকওঁ পিছতেই ক'ম ব'লা এতিয়া যাওঁ নহ'লে ঐ ক্লাছ কৰিলা কৰিলো। মই আহোঁতে দেখিছিলো তাহাঁত দুটাক আৰু সিদিনা সুধোতে কি কয়? ফ্ৰেণ্ড হয় বুলি কয় ইহঁতৰ কিবা এটা চলি আছে। কিবা এটা আছে ফটো পাইছো ময়ো পাইছো FB-টো পাইছো ইনষ্টাটো পাইছো ঐ কি কৰিছা পঢ়ি আছিলো তুমি তোমাক যে কলেজত কিবা এটা ক'ম বুলি কৈছিলো কোৱা আকৌ কি কথা তুমি কম বুলি নোকোৱাই কৈ দিওঁ আৰু ন কোৱা কিয় এনে কৈ আছা यहीं की दाएं पैर आगे रखकर हमारे घर आओ কি এনচাৰটো দিবা আকৌ ভাবি ভাবি চাব লাগিব মা তোমাক কথা এটা কওঁ শুনাচোন কচোন বাৰু কি কথা? আমি যে পিকনিকলে যে গৈছিলো যে তাত দীপ নামৰ ল'ৰা এটা আছিল যে সি মোলে মেছেজ দিছে কালি মেছেজ দিছিলে সি কৈছে সি বোলে মোক ভাল পায় বুলি পেলাই কি কম এতিয়া মই তাক মই যে ফটো দেখিছিলো সেইটো ল'ৰা সেইটোৱে সেইটোতো তোৰ লগতে পঢ়ে একেলগৰ সি চাইন্সৰ হয় মই আৰ্টছৰ হয় আৰু একে হেৰিয়াতে তাকে চা সি যদি তেনেকে কৈছে সিও ডাঙৰ ল'ৰা নহয় সমবয়সীয়ালে ল'ৰা গতিকতে চাই চিতি ল তোৰ ভৱিষ্যতৰ কথা আছে কাৰণ তইও ঘৰৰ এজনীয়ে ছোৱালী সেইকাৰণে নিজৰ ভৱিষ্যতটো চাই কৰি ল তোৰ পঢ়া শুনাও আছে এইবিলাক ক্ষেত্ৰত আগবাঢ়ি যোৱাটো মই ভাল পোৱা নাই বাৰু তথাপি যি কৰ ভাবি চিন্তি কৰিবি আৰু যাতে সীমা চেৰাই পেলাই নাযাওঁ হ'ব বাৰু দিয়া তেনেকে হেল্ল' গুড মৰ্ণিং গুড মৰ্ণিং উঠিলা উঠিলো কি কৰিছানো বিচনা পাৰি আছিলো কলেজ নোযোৱা যাম তুমি ঠিক আছে আহিবা একেলগে যাম ঠিক আছে দিয়া ৰাখা বাৰু এতিয়া ওলাই আহিবা এনেদৰে সিহঁতৰ কলেজ শেষ হ'ল সি তাৰ কেৰিয়াৰত ফ'কাছ কৰিলে আৰু তাই DLED কৰিলে সিহঁতৰ ঘৰখনৰ অৱস্থা বহুত ভাল কিন্তু তাক তাৰ মা দেউতাকে এক পইচাও নিদিয়ে সেইকাৰণে সি ছোৱালীজনীৰ পৰা পইচা লৈ তাৰ কাম সিদ্ধি কৰিলে ল'ৰাটো আৰু ছোৱালীজনী ভাল পোৱাৰ কথা সিহঁতৰ দুয়োখন ঘৰতে গম পাইছিল সি তাৰ ইণ্টাৰভিউৰ বাবে যিমান টকাৰ প্ৰয়োজন হৈছিল
সকলোবোৰ ছোৱালীজনীয়ে দিছিল। এনেকৈ বহুত ইণ্টাৰভিউ দিওঁতে এদিন সি সফল হ'ল। দীপ চাকৰিৰ বাবে গ'ল। সি চাকৰি পাই তাইক লাহে লাহে এভইড কৰিবলৈ ধৰিলে আৰু ফোন কৰিলে এটা কথাই কয় যে মই তোমাক কৈছোঁ নহয়, মোক বাৰে বাৰে ফোন কৰি নাথাকিবা, তুমি ভাল ল'ৰা পালে বিয়া হৈ যাবাগৈ। কিন্তু সেই কথাটো মানসীয়ে কমেডি বুলি ভাবিছিল। তাই কৈছিল, কিয় এইবোৰ কৈ আছা মানে? আমাৰ ভালপোৱাৰ কথা তোমালোকৰ ঘৰতো জানে আৰু আমাৰ ঘৰতো জানে। এনেকৈয়ে প্ৰায় 10 মাহমান পাৰ হ'ল। মানসী আৰু দীপৰ মাজত কোনো কণ্টেক্ট নাই। মানসীয়ে ফোন কৰে, কিন্তু দীপে ফোনেই ৰিচিভ নকৰে। হঠাৎ এদিন দীপে মানসীলৈ কল কৰে। মা, অ' মা, মই আহি পালোহি। হেল্ল', হেল্ল', কি খবৰ, ভালে আছানে? অঁ আছোঁ দিয়া, তোমাৰ কোৱা। ইমান দিনৰ মূৰত যে ফোন কৰিলে ভাল লাগিলে দিয়া। মনত পৰে, কিন্তু কি কৰিবা, সময়ে নাপাওঁ, কামৰ ইয়াত যি প্ৰেছাৰ। বুজি পাইছোঁ দিয়া। পিছে তোমাৰ পষ্টিং ক'ত এতিয়া কোৱাচোন? অঁ, মই এতিয়া শিৱসাগৰত পৰিছোঁ। ভালকৈ থাকিবা, সাৱধানে কিন্তু। পিছে তুমি কোৱাচোন, তোমাৰ ঘৰত বিয়া বাৰুৰ কথা কিবা চলিছেনে? কি হ'ল মানে, তুমি যে মোক এইবোৰ কথা সুধি আছা মানে? তুমিয়ে সুধিছানে এইবোৰ? হেল্ল', 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 কি ফোনটো কাটি দিলে মানে? আৰে কাটি দিছে দেখোন বাৰে বাৰে। মানসী, অ' মানসী, অ' গৈছো ৰ। সোমাই আকৌ ইমান চিঞৰি থাকিব কেলে লাগেনো? আহ বহি আইতে বহ। কি কৰি আছিলি তই? নাই, এনেই মোবাইলটোকে টিপি আছিলো আৰু। তহঁতে ইমান দিনৰ মূৰত আহিলি দেখোন, কিবা হ'ল নেকি? মানসী, বহুত ডাঙৰ কথা এটাই হ'ল, তই বা জাননে নাই? আমি তোক তাকেই ক'বলৈ আহিছোঁ, তই বা জাননে নাই? তই দেখিলে আচৰিত যাবি মানসী। তই যে দীপক ভাল পাৱ, সি জানো তোক ভাল পায়? অ' পাইতো, আমি দুইটাকে ভাল পাওঁ। কি হ'ল মানে, তহঁতে এনেকে কৰি যে সুধিছ মানে? তই এটা কথা গম পাৱ নে, তই বহুত ভুল মানুহ এজনৰ লগত ৰিলেশ্যনত আছ। তহঁতে বেছি জান হা? কথাটো কোৱাতে তই বিশ্বাস কৰা নাই নহয়। তই ক'ত বিশ্বাস কৰিবি? তোৰ হোৱাটছএপৰ বাহিৰে ফেচবুক, ইনষ্টা নাইতো, তই ক'ত গম পাবি? দীপৰ কথাৰ মাজত আকৌ এইবোৰ কি মানে, এফবি, ইনষ্টা কি ৰিলেশ্যন আছে? তই দেখিলে গম পাবি আকৌ। অ' দেখাচোন বাৰু, কিনো হয়? অ' ভিতৰত দেখা দিচোন, তাইক দেখালেহে বুজি পাব, দেখা। এইয়া চা। চা, এয়া দীপে কাৰ লগত লিলিমাই কৰি আছে শিৱসাগৰত গৈ। ভনীয়েক নেকি তাৰ বাৰু এজনী? মই জনাততো ভণ্টি হ'ব নালাগিব, কিন্তু সি কৈছিলে শিৱসাগৰত তাৰ ৰিলেটিভৰ কোনোবা আছে বুলি। ভনীয়ে মানে কি, বৰ্তাকৰ জীয়েক বা মাহীয়েকৰ এনেকুৱা কোনোবা হ'ব বুলি কৈছিলে। ফোন কৰি সুধিব লাগিব ৰচোন। তই তাক ফোন কৰি সুধিবিচোন, যদি ভনীয়েক হয়তো ঠিকে আছে। এটা কথা গম পাওঁ, মোৰ মতে তাই ভনীয়েক নহ'ব চাগে। অঁ, নহ'বও পাৰে। তহঁতে কিন্তু মোক কনফিউজ কৰি নেমাৰিবি হা, মই তাৰ লগত অলপ আগত কথা পাতি উঠিছো। চোন, কথা পাতিছে বাৰু তহঁতে, ঠিকে আছে, আমি মানিছোঁ। কিন্তু আজিলৈকে তহঁতৰ বাৰু বিয়া বাৰুৰ কথা কিবা পাতিছেনে? আজি সুধিছিল মোৰ কিবা বিয়া বাৰুৰ কথা আলোচনা হৈছে নেকি বুলি পেলাই। মই তাক ক'লো, তুমিয়ে এইটো প্ৰশ্ন কৰিছানে বুলি। তেনেকে কোৱাৰ লগে লগে সি ফোনটো কাটি দিলে। বাৰু যি আছে যি নাই, তই তাক কথাটো সুধিবি। ৰিলেশ্যনশ্বিপ বস্তুটো এনেকুৱা নহয়। তই বোলে তাক মনে প্ৰাণে ভাল পাওঁ আৰু সি বেলেগক। এনেকে ৰিলেশ্যনশ্বিপটো এটা বৰ্তি নাথাকে। তোৰ ভাল পোৱাটো মাত্ৰ এবছৰহে হৈছে। যদি এবছৰতে এনেকুৱা হয়, পিছলে কি হ'ব বাৰু? নহ'লেতো ভালেই। হ'ব দে, মই বাৰু তাক কথাটো সুধিম। বাৰু তহঁতে বচোন, এতিয়া মই চাহ একাপ কৰি আনো। নাই, আমি নাখাওঁ দে। আমি অলপ আগত হোটেলত পৰঠা খাই আহিছোঁ। হ'ব দে, আজি নাখাওঁ, বেলেগ এদিন খাম দে ন। এতিয়া আমি যাওঁ নেকি, ব'ল। হ'ব দে, থাক, তই আমি যাওঁ। বাৰু, আমি কোৱা কথাটো ভাবি চাবি। বাৰু হ'ব দে, মই চাম বাৰু ভাল পালে তাক কথা পাতিম আৰু তাৰ লগত।
হেল্ল', কোৱা কি হ'ল ইমান যে ফোন কৰি আছা? ইমান ফোন কৰি আছো তুমি ৰিচিভ কৰা নাই যে? মই কিবা এটা কামত ব্যস্ত আছো, তুমি নাজানা নেকি কিহৰ কাৰণে ফোন কৰি আছা ইমান? বিজি বিজি, যেতিয়াই ফোন কৰো তেতিয়াই বিজি হৈ থাকা। ইমান বিজি হৈ থাকা নে তুমি? থাকো, কি হ'ল তাতে? মইহে জানো মোৰ কিমান কাম। শুনাচোন, মই তোমাক কথা এটা কওঁ হা, সঁচাকৈ কবা কিন্তু খং খাই নাহিবা হলে। মই অলপ বিজি আছো, হ'ব দিয়া ৰাখা এতিয়া। ফোন কৰি নাথাকিবা মোলৈ এতিয়া তুমি। হ'ব দিয়া, মই পাছত কৰিম, নহলে তুমি ফ্ৰী হৈ টাইম পালে মোলৈ ফোন এটা কৰিবা। ফোনটো কাটি দিলি। হেল্ল' মানসী। হেল্ল', দিগন্ত ঘৰত আছানে? কোৱা, মই ঘৰতে আছো। ইমান দিনৰ মূৰত ফোন কৰিলা আৰু তুমি? তোমাৰ লগত মোৰ ডাঙৰ কথা এটা আছিল। কি কথা বাৰু কোৱাচোন? শুনা নকওঁ দিয়া, মই গৈ আছো ঘৰলে। হ'ব দিয়া, আহা, মই ঘৰতে আছো বাৰু, আহা। দিগন্ত বহিছা? ভালে আছা? পানী খাবা নেকি? পানী নাই, নাখাওঁ। বাৰু দিগন্ত, কোৱাচোন তোমাৰ কিনো ইমান ডাঙৰ কথা আছিলে যিটো ফোনত কব নোৱাৰিলা? মানে মই কথাটো তোমাক নকওঁ বুলিয়ে ভাবিছিলো, কিন্তু নকলে তোমাৰ ভৱিষ্যতৰ কথা আছে, সেইকাৰণেহে মই কথাটো কবলৈ ওলাইছো। বাৰু কোৱাচোন কি কথা? আৰু বাৰু দীপে ফোন কৰাই নে? তাৰ খবৰ কি? দীপে ফোন কিনো কম আৰু তোমাক, কেতিয়াবা কৰে, কিন্তু মই মানে বেছিভাগ ফোন কৰিলে তাক বিজিয়ে পাওঁ, আৰু কাৰণো লগত বিজি হৈ থাকে এইটো আজিলৈকে মই গমেই নাপাওঁ জানানে। আৰু ফোন কৰাটো বাদেই, আৰু মই ফোন কৰিলেও ফোনটো কাটিয়ে দিয়ে। নাজানো আৰু কি হৈছে তাৰ। কথাটো মই তোমাক কেনেকে কওঁ মই ভাবিয়ে পোৱা নাই। কথাটো কোৱাৰ কাৰণে কিন্তু তুমি মোক বেয়া নাপাবা। কোৱাচোন বাৰু কিনো কথা, মইনো তোমাক বেয়া পাম নেকি বাৰু? শুনা, দীপৰ বিয়া ঠিক হৈছে, শিৱসাগৰত ছোৱালীজনী ঘৰ, আৰু অহা মাহত সিহঁতৰ বিয়া। কি কোৱা তুমি? তোমাৰ কিবা হৈছে নেকি? মই দেখোন দীপক মই ভাবিছিলো তুমি কথাটো বিশ্বাস নকৰিবা, কিন্তু এয়াই সত্য। টকাও বুজিছা, আজিকালি টকা থাকিলেহে মানুহে মানুহক চিনি পায়। তাই ঘৰখনৰ একমাত্ৰ ছোৱালী, সা সম্পত্তিও অধিক, তোমাক সি আৰু তাৰ ঘৰৰ মানুহে এভইড কৰিছে, আৰু তাইক বোৱাৰী হিচাপে স্বীকাৰ কৰিছে। কথাটো নহয় নেকি, বেলেগ কথাহে চাগে। ঠিক আছে, তুমি যেনে তালৈ ফোন কৰি সুধিবা। সি যদি এনেকুৱা এটা কাম কৰিছে ন, সি বহুত বেয়া কাম কৰিছে। তোমাৰ নিচিনা ছোৱালী এজনী পাবলৈ ভাগ্য লাগিব, যিটো তাৰ নাই। মই আজি সন্ধিয়াকাল কলো, সি এদিন পস্তাব চাবা। কথাটো মানে এইটোহে, সি সেইকাৰণে মোক কয় তুমি ভাল ল'ৰা পালে বিয়া হৈ গুচি যাবা বুলি। আৰু ফোন কৰিলে কি কয় জানা? কি কয় কি মোলে মই মাৰ লগত বিজি হৈ আছো। বাৰু সি মাৰ লগতে বিজি হৈ আছে, কিন্তু মোলে কি তাৰ টাইম অকণো নোলাই নে কোৱাচোন? তুমি নিজে ভাবি কোৱাচোন বাৰু, হয় নে নহয় কথাটো? হয়, সিটো ফোন এটা কৰিব পাৰে। ফোন কৰিব সি মোলে, হৈছে আৰু। বাৰু মই তোমাৰ কথাটো কৈ দুখে দিলো। দুখটো মোৰো লাগিছে বাৰু, কিন্তু মই এটা প্ৰকাশ কৰিব পৰা নাই জানা। মই যে তাক বহুত ভাল পাইছিলো, কিন্তু সি যে মোৰ লগত এনেকুৱা কৰিব মই ভাবিয়ে পোৱা নাই এতিয়া। কিন্তু মা দেউতাহঁতেওতো গম পায়, মই এতিয়া মাহঁতক কি বুলি কম কোৱাচোন? বহুত বেয়া লাগিছে জানা। কি কৰিবা আৰু এতিয়া, তুমি এতিয়া নিজৰ কেৰিয়াৰক লৈ পাছ কৰা। আৰু মাজতে সি এদিন মোলে ফোন কৰিছিল জানা, আৰু মোক কৈছিল কি মই বোলে তাক পাহৰি যাব লাগে। আৰু মই তাক কেনেকৈ পাহৰি যাম কোৱাচোন? আৰু আমাৰ দুটাৰ মাজত পাহৰিব লগা কোনো কাৰণেই জন্ম হোৱা নাছিলে। আৰু সি যদি মোক এৰি থৈ যদি যাবলৈ তাৰ মনে আছিলে, সিটো মোক কব পাৰিলে হয় ন, যে মোৰ যদি কিবা ভুল হৈছে, যে তোমাৰ এইকণতে ভুল হৈছে, মই তোমাক এৰিব বিচাৰিছো বা কিবা কবা। হ'ব দিয়া, তুমি এইবোৰ কথা ভাবি মনটো বেয়া নকৰিবা। কপালত যি লিখা আছে তাকেই হব। মই আকৌ তোমাৰ কথাটো কোৱাৰ কাৰণে তুমি বেয়া নাপাবা, তোমাৰ ভালৰ কাৰণেহে মই কৈছিলো। সিটো মোক এবাৰ কোৱা হলে, কি কাৰণে নকল সি মোক সেই কথাটোহে ভাবি পেলাই মানে মনটো বৰ আমনি কৰি থাকেও জানানে। ফোন কৰিলেতো ফোন ৰিচিভ নকৰে, ক'তনো কৰিব আৰু সি এতিয়া মোৰ ফোন ৰিচিভ। হ'ব দিয়া, মই অহা বহুত সময় হ'ল, যাওঁ আৰু। তুমি আকৌ কথাখিনি ভাবি মন বেয়া কৰি নাথাকিবা। দিগন্ত, তুমি যে তাৰ বন্ধু হৈও যে মোক ইমানখিনি সহায় কৰিলা বা কথাখিনি ক'লা, বহুত ভাল লাগিলে জানা। তোমাৰ নিচিনা বন্ধু যাতে সকলোকে দিয়ে ভগৱানে, তাকে প্ৰাৰ্থনা কৰিছো। হ'ব দিয়া, তুমি কথাখিনি ভাবি মন বেয়া নকৰিবা। আৰু দিয়া
দিগন্তই কৈছে বাদ দিবলৈ, কিন্তু বাদ দিওঁ বুলি জানো সপোনবোৰ বাদ দিব পাৰি? ক'বলৈ সহজ, কিন্তু যিজনে উপলব্ধি কৰে তেওঁহে বুজে। মোকতো সি ক'ব লাগিছিল যে মই তোমাক ভাল নাপাওঁ আৰু, কিন্তু সি মোক নক'লে। সেই কথাটোৱে মোক বৰকৈ আমনি কৰিছে অ'। ফোন কৰিলেও ফোন ৰিচিভ নকৰে। কি কাৰণেনো সি মোক পাহৰি গ'ল আজিও গম নাপালোঁ। অৱশেষত মই ভগৱানক ইয়াকে প্ৰাৰ্থনা কৰিছোঁ যে তুমি তাইৰ লগত সুখত থাকা, ভগৱানে তোমাক কুশলে ৰাখক। নমস্কাৰ, আপোনালোকক আমাৰ আমিবোৰ চেনেললৈ স্বাগতম জনালোঁ। আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে আমাৰ আমিবোৰ চেনেলটোৱে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে। আপোনালোকৰ মৰম আশীৰ্বাদৰ কাৰণে ইমানখিনি সক্ষম হ'লগৈ। তাৰ কাৰণে আপোনালোকক আমাৰ আমিবোৰ চেনেলৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিতে জনাবলৈ পাই আমি সুখী অনুভৱ কৰিছোঁ যে আপোনালোকৰ মাজলৈ আমাৰ এটি নতুন গীত অভিমানী বুলি আহি আছে। এই গীতটি ফেব্ৰুৱাৰী 20 তাৰিখে ৰিলিজ হ'ব। আপোনালোক সকলোৱে চাবলৈ পাব। আৰু তাৰে এটা ষ্টেটাছ ভিডিঅ' হিচাপে 11 জানুৱাৰী তাৰিখে আপলোড হৈছিলে আমাৰ আমিবোৰ চেনেলটোতে। 20 ফেব্ৰুৱাৰী তাৰিখে আমাৰ অভিমানী ছংটো আমিবোৰ চেনেলৰ যোগেদিয়ে আপোনালোকৰ মাজলৈ আগবঢ়াম। আপোনালোকে আমাক যেনেদৰে ভিডিঅ'সমূহৰ মৰম আশীৰ্বাদ কৰিছিলে তেনেদৰে মৰম আশীৰ্বাদ কৰি গীতটো যাতে আঁকোৱালি লয় তাৰে কামনা কৰিলোঁ। আপোনালোকক জনাওঁ যে দুৰ্ভাগ্যবশতভাৱে আমাৰ আধৰুৱা শ্বৰ্ট ফিল্ম যিখন আপোনালোকৰ মাজলৈ আগবঢ়াই দিছিলোঁ, সেইখনৰ আমি যিবিলাক ভিডিঅ' শ্বুট কৰি থৈছিলোঁ সেই শ্বুটবোৰ আমাৰ ডিলিট হৈ গৈছিলে। সেইকাৰণে আমি ভিডিঅ'সমূহ আকৌ এবাৰ ৰিশ্বুট কৰিবলগীয়া হ'ল। সেইকাৰণে আপোনালোকৰ মাজলৈ আমাৰ আধৰুৱা যোনখন শ্বৰ্ট ফিল্ম আছিলে সেইখন আমি আগবঢ়াব পৰা নাই। এই ভিডিঅ'টোত আপোনালোকৰ আধৰুৱা শ্বৰ্ট ফিল্মখন আপোনালোকে চাবলৈ পাব। মৰম আশীৰ্বাদ কৰিব। যথেষ্টখিনি আমাৰ কষ্ট হ'ল এই ভিডিঅ'টোত। আপোনালোকে মৰম আশীৰ্বাদ যাতে আগৰ দৰে বৰ্তাই ৰাখে তাৰ কাৰণে আপোনালোকৰ ওচৰত আমি একগোট হ'লোঁ। এনেদৰে আপোনালোকে যদি কোনোবা যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'সমূহ চাই কেনেকুৱা পায় আমাক কমেণ্ট কৰি জনাব কমেণ্ট বক্সত। বাকী লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ ভিডিঅ'সমূহ যদি চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। সেট কৰি দিব। ধন্যবাদ।